হলাই মেলি একদম পদূলি মুখ পালোহি এইফালে অথনিয়ে পদূলি মুখ পালেহিয়ে বোলে এতিয়ালৈকে পোৱাহি নাই দেখিছেনে বাৰু গাধলি বা তহঁতি ইয়াতে ৰৈ আছ তই পালিহি ভিনিয়ে পিছে ক'ত মোক নমাই থৈ বজাৰলৈ গৈছে বা এওঁক চিনি পাওঁ লাগিছে কোন বাৰু কেলে গাধলি বায়েৰে আকৌ আই চি গাধলি বা আপুনি ইমান ক্ষীণালে যে বয়স হৈছে আৰু নিক্ষীণাম নে ইহঁত কেইটাক যে দেখা নাই ক'ত গ'লনো ইহঁত তোলে ৰখি সিহঁতৰ একদম আমনি লাগিলে নহয় এতিয়া ক'ত গ'ল কি ঠিকনা সিহঁত হ'ব ব'ল ভিতৰলৈকে ব'ল তেতিয়াহ'লে বেগটো লৈ লওঁ নেলাগে থব বেগটো ল'ব সেই ধনে সোমোৱাব ভনীয়েকচোন আহিলে ক'ৰবাত বেঙেনুৰ নে ঠেঙেনুৰ নাছিলে নহয় বেগটো যিহে ডাঙৰ ধেৰ বস্তু আনিছে হ'বলা ভিতৰলৈকে যাওঁ কিবা পাই যাব পাৰোঁ দেই খুৰী কি চাইছে বেগটোনো কাৰ তাকে চাইছোঁ এইটো আমাৰ মাহীৰ কিবা কিবি ধেৰ নিছে হ'ব পাই মাহীয়েৰে মইনো কেনেকৈ জানিম মাহীয়ে জানিব ব'লক ভিতৰলৈ মই যেনিবা নেজানোহে মস্ত লোভিয়াজনীৰ কথা একো নাই কোৱা ব'লক ভিতৰলৈকে তই বচোন মই চাহ বনাওঁগে বা মই হাত ভৰিকেইটা ধুই কাপোৰকেইটা সলাই লওঁগে নেকি যা তেতিয়াহ'লে মই চাহ বনাওঁগে তাৰপৰা তই আহিবি চাহ খাবলৈ ঠিক সময়তে আহিছো আমাৰ ভনী আহিছে নহয় আমি চাহ বনাবলৈ যাওঁ বুলি ভাবিছিলোৱে আৰু মই ভনীকে চাবলৈ আহিছিলো ছোৱালীজনীও আহো কৈছিলে বোলে ৰণহঁতৰ মাহী আহিব নহয় ধেৰ বস্তু আনিব কিজান সেইবোৰকে চাবলৈ যাম বুলি চাব কিয় নাচাব ছোৱালীজনীকো পঠাই দিব নহ'লে অলপ পাছত তেতিয়াহ'লে মই ছোৱালীজনীকে লৈ আনোগৈ মিঠাই চিঠাই আহিহে খাম আৰু টিলিকি তই যা সেই ভৰি হাতকেইটা ধুই পিনে কাপোৰ কানিকেইটা সলালেগে চাহটো মই তালৈকে লৈ যাম যা গাধলি তই যা চাহটো মই লৈ যাম যা চাহ তাহ খাই আজৰি হ'লো যেতিয়া এতিয়া সোনকালে ভাতকেইটাকে বনাওঁ তাৰপৰা সেই টিলিকিৰ লগত কথা পাতিবলৈ সময় পাম পাই এতিয়া সেই কুকুৰা মাংসখিনিকে বনাওঁ সেই গধূলিকে হাঁহটো এনেও মাৰিবই তই কি বুলি কয় আলু চালুখিনি কাটিলিয়েচোন কি বুলি কয় সেই পিঁয়াজ ৰচুন সেইখিনি তই যোগাৰ কৰিলিয়ে বেছি দেৰি নালাগে ভাতকেইটা বনাবলৈ ভাত হয় মানে নহ'লে সেই তোৰ কথাখিনিকে ক বুজিছ নহ'লে সময়ে নাইচোন শুনিবলৈ ক তেতিয়াহ'লে এইটো বাবু নহয়নে ভৰি আছে যে কি হ'ল তোৰ খুই দে মোক মাফ কৰি দে এয়া মোৰ পাপৰ ফল খুই দেও মই বেছি সময় আৰু বাচি নেথাকোঁ খুই দেও গাধলি গাধলি বেগ এটা ওলাই আছোন বাবুৰ কি হ'ল চাহিচোন গাধলি মই আৰু নেবাচোঁ গাধলি মই তহঁতক বহুত অত্যাচাৰ কৰিলোঁ মোক মাফ কৰি দিবিনে গাধলি মোৰ পাপৰ কাৰণে আজি মোৰ এই অৱস্থা ছোৱালীকেইজনীক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিবি
তোৰ সপোনটো মই পূৰা কৰিব নোৱাৰিলোঁ গাধলি। তহঁতক গাধলি ঐ। আপুনি মনে মনে থাককচোন। আপোনাৰ ভাল হৈ যাব। আপুনি চিন্তা নকৰিব। খুইদ, বলক ভিতৰলৈ লৈ যাওকচোন এওঁক। ঐ জহনী নিয়া, মনে মনে থাকচোন। তোৰ ভাল হৈ যাব। তই চিন্তা নকৰিবি। ছোৱালীকেইজনী চাবলৈ মন আছিল, তাকো চাবলৈ নাপালো। গাধলি গা কথাবোৰ ভাবিলে বৰ দুখ লাগে পেচুই। এৰা, দুখ নকৰিবি। হ'ব দে, যি হ'ল হ'ল আৰু। কি হ'ল বা? একো নাই হোৱা। কিবা লাগে নি তোক? নহয়, মানে সেই গাধলীয়া মই খবৰ এটা দিবলৈ আছিল। কি? চৌধুৰী খুৰাহঁতৰ ঘৰৰ কণ্টেইনমেণ্ট জ'ন আঁতৰালে। মই সেই ওলাই যাওঁতে সেই চৌধুৰী খুৰাই আপুনি তেওঁলোকৰ ঘৰলৈ সেই যাব পাৰিব বুলি কৈছে। হয় নি? ৰক্ষা দেউতাই। ঐ, মই আজিয়ে যাওঁ নি? তেনেকুৱা কথা নকবি। কাইলৈ যাবি আকৌ। ৰাতি হাঁহ মাৰিম আকৌ, তাই আকৌ এতিয়া যাবলৈ ওলাইছে। কি কথা ক'বলৈ আহ তই? ঐ, তই এতিয়ালৈকেচোন মোক দুটা হাঁহ খোৱা দিয়ে। এইটো নেখালেও হ'ব আৰু ঐ, বেছি কথা নকবি। মই মুঠতে একো কথা নুশুনো। মুঠতে তই কাইলৈ যাবি। মায়ে আচলতে আমৈক এৰিবই বিচৰা নাই। নমস্কাৰ ৰাইজসকল, আপোনালোকৰ ভালনে? আপোনালোকে আমাক মৰম দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। এনেদৰেই আপোনালোকে আমাক ছাবস্ক্ৰাইব, লাইক কৰি আৰু কমেণ্ট কৰি থাকিব দেই। আমাক পোনপ্ৰথমতে চাবলৈ হ'লে বেল আইকনটোও টিপি দিব। ধন্যবাদ।